মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্সামপিডিয়া অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 7 ইংলিছৰ চেপ্টাৰ 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি তাৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তোমালোকক প্ৰথমতে এখন ছবি দিয়া আছে। সেই ছবিখনত তোমালোকৰ স্কুল বাছ আছে আৰু কেইখনমান গাড়ী দেখাইছে। তাত এজোপা গছ পথৰ ইমূৰৰ পৰা সিমূৰলৈ বাগৰি পৰি থকা দেখাইছে। তাত স্কুলৰ এজন ল'ৰাই গৈ সেই গছডাল অকলে অতৰাব চেষ্টা কৰিছে। তেওঁক দেখি বহুত ল'ৰা ছোৱালী আহি সেই গছডাল অতৰাব বিচাৰিছে। পিছত সেই ল'ৰাজনক সকলোৱে প্ৰশংসা কৰিছে। এইটো এটা চিনেৰী তোমালোকক ছবিৰ সহায়ত বুজাব বিচাৰিছে। ইয়াৰ পিছত তোমালোকক কেইটামান কুৱেশ্যন দিছে। সেই কুৱেশ্যন কেইটা চাওঁ আহা। হেভ ইউ এভাৰ বিন ইন ছাচ চিটুৱেশ্যন? তুমি কেতিয়াবা এনে পৰিস্থিতিত পৰিছানে? Yes, I have been in a similar situation where a large tree fell on the road after heavy storm, blocking all the vehicles. হয়, মই এনেকুৱা এটা পৰিস্থিতিত পৰিছোঁ য'ত প্ৰচণ্ড ধুমুহাৰ পিছত এডাল ডাঙৰ গছ ৰাস্তাত বাগৰি পৰি সকলো যান বাহন আবদ্ধ হৈ পৰিছিল। Why didn't everyone come forward to lift the tree at first? প্ৰথমতে গছজোপা দাঙিবলৈ কোনো আগবাঢ়ি অহা নাছিল। কিয় আগবাঢ়ি অহা নাছিল? At first, people didn't come forward because they thought the trees was too heavy for one person to move, and they were likely waiting for others or the government authorities to clear the road. প্ৰথমতে মানুহবোৰ আগবাঢ়ি অহা নাছিল কাৰণ তেওঁলোকে ভাবিছিল যে গছজোপা এজন মানুহে দাঙিবলৈ বৰ গধুৰ হ'ব আৰু তেওঁলোকে হয়তো আন কোনোবাই বা চৰকাৰী কৰ্তৃপক্ষই ৰাস্তাটো মুকলি কৰিব বুলি অপেক্ষা কৰি আছিল। Why did people decide to help the boy in moving the tree? মানুহবোৰে ল'ৰাজনক গছজোপা আঁতৰাত সহায় কৰিবলৈ কিয় সিদ্ধান্ত ল'লে? When the people saw a young boy step forward and trying his best to push the heavy tree all by himself, they felt inspired. They realized that by working together in unity, they could easily move the tree. যেতিয়া মানুহবোৰে দেখিলে যে এজন সৰু ল'ৰাই আগবাঢ়ি আহি অকলে গধুৰ গছজোপা ঠেলিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, তেতিয়া তেওঁলোক অনুপ্ৰাণিত হ'ল। তেওঁলোকে বুজি পালে যে একত্ৰিত হৈ একেলগে কাম কৰিলে তেওঁলোকে সহজেই গছজোপা আঁতৰাব পাৰিব। Next question. If you were there, what would you have done and why? যদি তুমি তাত থাকিলাহেঁতেন তেন্তে তুমি কি কৰিলাহেঁতেন আৰু কিয়? If I were there, I would have immediately joined the boy to help him move the tree. I would do this because I know that unity is strength and working together makes difficult tasks much easier. যদি মই তাত থাকিলোহেঁতেন তেন্তে মই লগে লগে ল'ৰাজনক গছজোপা আঁতৰোৱাত সহায় কৰিবলৈ আগবাঢ়ি গ'লোহেঁতেন। মই এনেকুৱা কৰিলোহেঁতেন কাৰণ মই জানো যে একতাই বল আৰু একেলগে কাম কৰিলে কঠিন কামবোৰো সহজ হৈ পৰে। নেক্সট কুৱেশ্যন দিছে, ৰাইট T for correct statement and F for incorrect statement in the boxes. বাকচবোৰত শুদ্ধ বাক্যৰ বাবে T আৰু অশুদ্ধ বাক্যৰ বাবে F লিখা। এইট দিছে, people speak different language in our country. এইটো হৈছে true অৰ্থাৎ T। অসমীয়াত হৈছে আমাৰ দেশত মানুহে বিভিন্ন ভাষা কয়। উত্তৰটো হৈছে শুদ্ধ। The beauty of a rainbow comes from a single color. False. ৰামধেনুৰ সৌন্দৰ্য মাত্ৰ এটা ৰঙৰ পৰা আহে। উত্তৰটো হৈছে অশুদ্ধ অৰ্থাৎ F। The strength of our nation lies in our diversity. এইটো হৈছে true অৰ্থাৎ অসমীয়াত যদি চাওঁ আমাৰ জাতিৰ শক্তি আমাৰ বৈচিত্ৰতাৰ মাজত নিহিত হৈ আছে। উত্তৰটো হৈছে শুদ্ধ। Our differences are blessing for us. উত্তৰটো হৈছে শুদ্ধ অৰ্থাৎ আমাৰ পাৰ্থক্যবোৰ আমাৰ বাবে আশীৰ্বাদ। নেক্সট কুৱেশ্যনটো হৈছে, every state does not have its unique language, attire and music. উত্তৰটো হৈছে false. অসমীয়াত যদি চাওঁ প্ৰতিখন ৰাজ্যৰে নিজা সুকীয়া ভাষা, সাজপাৰ আৰু সংগীত নাই। এইটো অশুদ্ধ। নেক্সট কুৱেশ্যন দিছে, think and discuss
with your friends a situation where we show unity in diversity. অসমীয়াত যদি চাওঁ, এনে এটা পৰিস্থিতিৰ কথা চিন্তা কৰা আৰু তোমাৰ বন্ধুৰ লগত আলোচনা কৰা য'ত আমি বৈচিত্ৰ্যৰ মাজত ঐক্যতা দেখুৱাওঁ। A great example of showing unity in diversity is when we celebrate national festival or when all Indians come together to rejoice in winning a cricket match or a football match. During this moment, people from different culture, language, and state forgot their differences and stand united as one nation. বৈচিত্ৰ্যৰ মাজত ঐক্যতা প্ৰদৰ্শন কৰা এটা সুন্দৰ উদাহৰণ হ'ল যেতিয়া আমি জাতীয় উৎসৱবোৰ পালন কৰোঁ বা যেতিয়া এখন ক্ৰিকেট বা ফুটবল মেটছত জয়লাভ কৰাৰ পিছত সকলো ভাৰতীয় একেলগে আনন্দ উল্লাস কৰোঁ। এই সময়বোৰত বিভিন্ন সংস্কৃতি, ভাষা আৰু ৰাজ্যৰ মানুহে নিজৰ পাৰ্থক্য পাহৰি এক জাতি হিচাপে একত্ৰিত হৈ থিয় দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে What example are given in the lesson to show India's diversity? পাঠটোত ভাৰতৰ বৈচিত্ৰ্যতা দেখুৱাবলৈ কি উদাহৰণ দিয়া হৈছে? The lesson gives example of India's diversity through its unique language, attire, art, music, cuisine, and landscape. This landscape ranges from snow-capped Himalaya in the north to the serene shore of the south, and from the western desert to lush eastern hills. পাঠটিত ভাৰতৰ বৈচিত্ৰ্যৰ উদাহৰণস্বৰূপে ইয়াৰ সুকীয়া ভাষা, সাজপাৰ, শিল্প, সংগীত, খাদ্য আৰু প্ৰাকৃতিক দৃশ্যৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰাকৃতিক দৃশ্যসমূহৰ ভিতৰত উত্তৰৰ বৰফেৰে আবৃত হিমালয়ৰ পৰা দক্ষিণৰ শান্ত সাগৰৰ তীৰলৈকে আৰু পশ্চিমৰ মৰুভূমিৰ পৰা পূবৰ সেউজীয়া পাহাৰলৈকে অন্তৰ্ভুক্ত আছে। নেক্সট কুৱেশ্যনটো হৈছে How is a rainbow used as a symbol in the passage? পাঠটোত ৰামধেনুক প্ৰতীক হিচাপে কেনেকৈ ব্যৱহাৰ কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে A rainbow's beauty comes from the harmony of many colors, not just a single color. Similarly, the passage uses the rainbow as a symbol to show that every person, regardless of their culture or languages, adds richness and beauty to the shared human experience. ৰামধেনুৰ সৌন্দৰ্য কেৱল এটা ৰঙৰ পৰা নহয়, বৰঞ্চ বহুতো ৰঙৰ সংমিশ্ৰণৰ পৰাহে আহে। একেদৰে সংস্কৃতি, ভাষা নিৰ্বিশেষে প্ৰতিজন ব্যক্তিয়ে আমাৰ মানৱীয় অভিজ্ঞতাক চহকী আৰু ধুনীয়া কৰে বুলি বুজাবলৈ পাঠটিত ৰামধেনুক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। What does the phrase unity in diversity mean in the context of the passage? পাঠটোৰ প্ৰসংগত বৈচিত্ৰতাৰ মাজত একতা বাক্যাংশৰ অৰ্থ কি? Unity in diversity means that despite having immense diversity in our language, attire, and cuisine, we stand united together as a nation. বৈচিত্ৰতাৰ মাজত একতা মানে হ'ল আমাৰ ভাষা, সাজপাৰ, শিল্প আৰু খাদ্যৰ বিশাল বৈচিত্ৰ্য থকাৰ পিছতো আমি এক জাতি হিচাপে একত্ৰিত হৈ আছো। How does strength come from togetherness? একতাৰ পৰা কেনেকৈ শক্তি আহে? Strength does not come from the isolation. Real strength blossoms in togetherness. When we respect, support, and love one another, we become unstoppable. অকলশৰীয়া হৈ থাকিলে শক্তি নাহে, একত্ৰিত হৈ থাকিলেহে প্ৰকৃত শক্তিৰ বিকাশ ঘটে। যেতিয়া আমি ইজনে সিজনক সন্মান, সমৰ্থন আৰু মৰম কৰোঁ, তেতিয়া আমি অপ্ৰতিৰোধ্য হৈ পৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে How can you promote unity in diversity in school? তোমাৰ বিদ্যালয়ত তুমি বৈচিত্ৰতাৰ মাজত একতা কেনেকৈ প্ৰসাৰ কৰিব পাৰা? I can promote unity in diversity in my school by being open-hearted and accepting everyone as they are. I will do small acts
like sharing a smile, showing kindness, and greeting my friends in their native languages to build strong bond. Furthermore, I will always respect, support, and love all my classmates regardless their cultural differences because real strength blossom in togetherness. মই সকলোকে যেনেকুৱা হয় তেনেকৈ আঁকোৱালি লৈ আৰু উদাৰ মনৰ হৈ মোৰ বিদ্যালয়ত বৈচিত্ৰতাৰ মাজত একতা প্ৰসাৰ কৰিব পাৰোঁ। এক শক্তিশালী বান্ধোন গঢ়ি তুলিবলৈ মই সৰু সৰু কাম যেনে এটা হাঁহি মৰা, মৰমীয়াল ব্যৱহাৰ কৰা আৰু মোৰ বন্ধু-বান্ধৱীক তেওঁলোকৰ নিজৰ ভাষাত মাত লগোৱা আদি কামবোৰ কৰিম। ইয়াৰ লগতে মই মোৰ সকলো সহপাঠীৰ সাংস্কৃতিক পাৰ্থক্য থকাৰ পিছতো তেওঁলোকক সদায় সন্মান, সমৰ্থন, মৰম কৰিম। কাৰণ প্ৰকৃত শক্তি একত্ৰিত হৈ থকাৰ মাজতহে বিকাশ ঘটে। If you notice people being mocked for their language or culture, how would you have respond to it? যদি তুমি কাৰোবাক তেওঁৰ ভাষা বা সংস্কৃতিৰ বাবে ইটিকিং কৰা দেখা পোৱা, তেন্তে তুমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবা? Answer: If I saw someone being mocked, I would politely step in and ask the person to stop. I would remind them that mocking someone's language or culture only hurt people and creates unnecessary distance between us. Instead, I would explain that our diverse traditions and languages are actually blessing that make our community richer and that true humanity lies in accepting everyone. যদি মই কাৰোবাক ইটিকিং কৰা দেখোঁ তেন্তে মই ভদ্ৰতাৰে বাধা দিম আৰু তেওঁলোকক তেনে কৰিবলৈ মানা কৰিম। মই তেওঁলোকক সোঁৱৰাই দিম যে কাৰোবাৰ ভাষা বা সংস্কৃতিক লৈ ইটিকিং কৰিলে কেৱল মানুহক আঘাত দিয়া হয় আৰু ইয়াৰ ফলত আমাৰ মাজত অকাৰণ দূৰত্ব বাঢ়ে। ইয়াৰ পৰিৱৰ্তে মই বুজাই ক'ম যে আমাৰ ভাষা, আমাৰ বিভিন্ন পৰম্পৰা আৰু ভাষাবোৰ আচলতে আশীৰ্বাদ, যিয়ে আমাৰ সমাজখনক অধিক চহকী কৰে আৰু প্ৰকৃত মানৱতা সকলোকে আঁকোৱাই লোৱাৰ মাজতহে নিহিত হৈ থাকে। নেক্সট কুৱেশ্যন দিছে, মেটচ দ্য পাৰ্ট ইন কলম A উইথ দ্য পাৰ্ট ইন কলম B, মেক মিনিংফুল চেণ্টেন্সেছ। মই ডাইৰেক্ট তোমালোকক এনচাৰ দিছোঁ, তোমালোকে কিতাপত কুৱেশ্যনটো ধুনীয়াকৈ চাব পাৰিবা। মই এনচাৰ দিছোঁ, আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিং, ইটো পাৰ্টত আছিলে, বি কলমত আছিলে, ডেট মেক্স আছ ৰিচাৰ এজ এ কমিউনিটি। তাৰপিছত পাৰ্ট এত আছিলে, ইণ্ডিয়া ইজ ট্ৰুলি, আৰু এইফালে পাৰ্ট বিত আছে, এ লেণ্ড অফ কালাৰ এণ্ড কণ্ট্ৰাষ্ট। পাৰ্ট এত আছিলে, এভৰি ষ্টেট ইজ ৱৰ্ল্ড ইন ইটছেল্ফ উইথ ইটছ ইউনিক লেংগুৱেজ, এট্ৰাই মিউজিক এণ্ড আৰ্ট এণ্ড মিউজিক। তাৰপিছত নেক্সট আছিলে, ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন বাট টুগেডাৰনেছ। ইয়াৰ অৰ্থবোৰ যদি চাওঁ তেনেহ'লে প্ৰথমটো হ'ব, আমাৰ পাৰ্থক্যবোৰ একোটা আশীৰ্বাদ, যিয়ে সমাজ হিচাপে আমাক অধিক চহকী কৰে। নেক্সটটো হৈছে, ভাৰতবৰ্ষ প্ৰকৃততে ৰং আৰু বিপৰীতৰ দেশ। নেক্সটটো হৈছে, প্ৰতিখন ৰাজ্য নিজৰ সুকীয়া ভাষা, সাজপাৰ, শিল্প আৰু সংগীতেৰে নিজে এখন সুকীয়া পৃথিৱী। শক্তি অকলশৰীয়া অৱস্থাৰ পৰা নাহে, বৰঞ্চ একতাৰ পৰাহে আহে। নেক্সট কুৱেশ্যন দিছে, ফাইভ দ্য ফলোয়িং চেণ্টেন্সেছ, চাম আৰ মেটাফৰিকেল এণ্ড চাম আৰ নট, ৰাইট এম ফৰ দ্য মেটাফৰিকেল চেণ্টেন্সেছ। তলৰ বাক্যবোৰ পঢ়া, কিছুমান মেটাফৰ আৰু কিছুমান নহয়। মেটাফৰ বাক্যবোৰৰ কাষত এম লিখা। এতিয়া মেটাফৰ মানে কি? মেটাফৰ মানে হৈছে এনেকুৱা শব্দ যিবোৰ ব্যৱহাৰ কৰি আমি তুলনা কৰোঁ আৰু যাৰ বহুত ডাঙৰ অৰ্থ থাকে। এতিয়া ইয়াত মই এনচাৰটো দিছোঁ, হি ইজ এ ভেৰি ব্ৰেভ ফাইটাৰ, এইটো মেটাফৰ নহয়। হি ইজ এ লায়ন ইন দ্য ফাইট, এইটো হৈছে মেটাফৰ। নেক্সটটো হৈছে, মাই ফ্ৰেণ্ড ইজ এ নাইট অল, এইটো হৈছে মেটাফৰ। চি ৰানছ এজ ফাষ্ট এজ চিতা, এইটো মেটাফৰ নহয়। চি ইজ ভেৰি বিউটিফুল, এইটো মেটাফৰ নহয়। ৱৰ্ল্ড ইজ এ ষ্টেজ, এইটো হৈছে মেটাফৰ। নেক্সট,
নেক্সট কুৱেশ্যনটো হৈছে ৰিড দ্য চিটুৱেশ্যন এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াত দুটা চিটুৱেশ্যন দিয়া আছে। এ য'ত অৰ্জুন নামৰ এজন ষ্টুডেণ্টৰ শুনাৰ প্ৰব্লেম আছিলে বা কাণেৰে নুশুনে। তেওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ লগত প্ৰথমতে তেওঁৰ লগৰ বন্ধু বান্ধৱীসকলে কথা পতা নাছিল আৰু তেওঁ অকলে বহি আছিল, কাৰণ তেওঁ ষ্টুডেণ্টখিনিয়ে সেই চাইন লেংগুৱেজ যোনটো কাণেৰে নুশুনা মানুহৰ কাৰণে ব্যৱহাৰ কৰে সেই লেংগুৱেজটো নাজানে। ইয়াত বি অপশ্যন দিছে গ্ৰীণ ভেলী এখন সৰু চহৰ য'ত ডিফাৰেণ্ট লেংগুৱেজ ৰিলিজন আৰু ইকনমিক বেকগ্ৰাউণ্ডৰ পিপুল আছিলে। তেওঁলোকে কেতিয়াও মানে ইটো গ্ৰুপৰ লগত সিটো গ্ৰুপ কেতিয়াও মিল নহয় আৰু তেওঁলোকে নিজৰ নিজৰ ফেষ্টিভেলবোৰ বেলেগ বেলেগকৈ উদযাপন কৰে আৰু ল'ৰা ছোৱালীবোৰে তেওঁলোকে ইজনৰ সিজনৰ লগত মিক্স হ'বলৈ বা কেতিয়াবা ফুৰিবলৈ যাবলৈ আনকমফৰ্টেবল ফিল কৰে। ইয়াৰ পিছত কেইটামান কুৱেশ্যন দিছে, সেইকেইটা চাওঁ আহা। হোৱাট কাইণ্ড অফ এক্সক্লুজন ইজ চিন ইন বথ চিটুৱেশ্যন? দুয়োটা পৰিস্থিতিতে কেনেধৰণৰ বৰ্জন বা পৃথকীকৰণ দেখা গৈছে? কুৱেশ্যনৰ এনচাৰটো হৈছে ইন চিটুৱেশ্যন এ দ্য এক্সক্লুজন ইজ বেছড অন ফিজিকেল ডিচেবিলিটি লাইক হিয়াৰিং ইম্পেয়াৰমেণ্ট which create a communication barrier. In situation B, the exclusion is based on cultural and community lines like different religion and languages. উত্তৰ অসমীয়াটো হৈছে পৰিস্থিতি এত শাৰীৰিক অক্ষমতা যেনে শ্ৰৱণ শক্তিৰ অভাৱৰ বাবে হোৱা পৃথকীকৰণ দেখা গৈছে আৰু পৰিস্থিতি বিত ভিন ভিন ধৰ্ম আৰু ভাষাৰ আধাৰত হোৱা সামাজিক পৃথকীকৰণ দেখা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে ডু ইউ থিংক ডেট ইন বথ চিটুৱেশ্যন দ্য ষ্টুডেণ্ট এণ্ড দ্য কমিউনিটি পিপল উইল এবল টু ফষ্টাৰ দ্য ভেলুজ অফ ইউনিটি এণ্ড ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি? তোমাৰ বোধেৰে দুয়োটা পৰিস্থিতিতে ছাত্ৰ ছাত্ৰী আৰু সমাজৰ মানুহে একতা আৰু বৈচিত্ৰৰ প্ৰতি সন্মান গঢ়ি তুলিব পাৰিবনে? এনচাৰটো হৈছে ন, দে উইল নট be able to foster unity and respect for diversity because there is lack of interaction and inclusion among them. নহয়, তেওঁলোকে একতা আৰু বৈচিত্ৰৰ প্ৰতি সন্মান গঢ়ি তুলিব নোৱাৰিব, কাৰণ তেওঁলোকৰ মাজত মিলা মিছা আৰু অন্তৰ্ভুক্তিকৰণৰ অভাৱ দেখা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে why is it important to include everyone with their differences rather than avoiding them? মানুহৰ পাৰ্থক্যবোৰ দেখি তেওঁলোকক এৰাই চলাৰ পৰিৱৰ্তে তেওঁলোকক অন্তৰ্ভুক্ত কৰাটো কিয় গুৰুত্বপূৰ্ণ? এনচাৰ, it is important because including everyone enriches our own lives, help us learn new things and build a kind and equitable world where no one is left out. এয়া গুৰুত্বপূৰ্ণ কাৰণ সকলোকে অন্তৰ্ভুক্ত কৰিলে আমাৰ সমাজখন চহকী হয়, আমি নতুন কথা শিকিব পাৰোঁ আৰু এখন মৰমীয়াল তথা সমতাপূৰ্ণ পৃথিৱী গ্ৰহ লৈ উঠে য'ত কোনো বাদ পৰি নাযায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট স্মল ষ্টেপ কেন ইউ ছাজেষ্ট টু মেক অৰ্জুন এণ্ড দ্য চিলড্ৰেন অফ দ্য কমিউনিটি ফিল ইনক্লুডেড? অৰ্জুন আৰু সমাজৰ ল'ৰা ছোৱালীখিনিক অন্তৰ্ভুক্ত কৰিবলৈ তুমি কি কি সৰু পদক্ষেপৰ পৰামৰ্শ দিবা? এনচাৰ, টু ইনক্লুড অৰ্জুন হিজ ক্লাছমেট can learn basic sign languages, write notes to talk to him, and play games together. To help the community, children people can organize common festival and let kids play across community border. অৰ্জুনক অন্তৰ্ভুক্ত কৰিবলৈ তাৰ সহপাঠীসকলে সাধাৰণ সাংকেতিক ভাষা শিকিব পাৰে, লিখি কথা পাতিব পাৰে আৰু একেলগে খেলিব পাৰে। সমাজৰ ল'ৰা ছোৱালীখিনিৰ বাবে মানুহে মিলি একেলগে উৎসৱ পাতিব পাৰে আৰু ল'ৰা ছোৱালীবোৰক একেলগে খেলিবলৈ উৎসাহিত কৰিব পাৰে। নেক্সট কুৱেশ্যন দিছে ৰাইট ডাউন ইন দ্য গিভেন কলম a few steps to promote the values inclusion for situation A and B. পৰিস্থিতি A আৰু B অন্তৰ্ভুক্তকৰণৰ মূল্যবোধৰ প্ৰসাৰ কৰিবলৈ কেইটামান পদক্ষেপ তলৰ তালিকাখনত লিখা।
ইয়াত তালিকা এত যদি মই চাওঁ তেতিয়াহ'লে মই লিখিব পাৰোঁ 1 নম্বৰ ক্লাছমেট কেন লাৰ্ণ চিম্পল চাইন লেংগুৱেজেছ টু কমিউনিকেট ছেকেণ্ডত লিখিব পাৰোঁ ইনভাইট অৰ্জুন টু পাৰ্টিচিপেট ইন এক্টিভিটিজ এণ্ড গেমছ that do not really on hearing us or speaking. Be a kind buddy and sit him during breaks. ইয়াৰ অৰ্থ হৈছে 1 নম্বৰ সহপাঠীসকলে যোগাযোগ কৰিবলৈ সৰল সাংকেতিক ভাষা শিকিব পাৰে 2 নম্বৰ কথা পতা বা শুনাৰ প্ৰয়োজন নোহোৱা খেল ধেমালিত অৰ্জুনক অংশগ্ৰহণ কৰিবলৈ মাতিব পাৰে 3 নম্বৰ এজন ভাল বন্ধু হৈ আজৰি সময়ত তাৰ কাষত বহিব পাৰে 2 নম্বৰটো হৈছে মানে অৰ্থাৎ সিচুৱেশ্যন বিট মই যদি চাওঁ তেনেহ'লে লিখিব পাৰোঁ 1 নম্বৰ অৰ্গেনাইজ ফ্ৰেণ্ডলি ইণ্টাৰ-কমিউনিটি sport matches for the student celebrate festival collectively in common town area encourage group project and study session involving children from different background এই অৰ্থটো হৈছে 1 নম্বৰ ল'ৰা ছোৱালীৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ মাজত বন্ধুত্বপূৰ্ণ খেল ধেমালিৰ আয়োজন কৰা চহৰৰ কোনো এক নিৰ্দিষ্ট স্থানত সকলোৱে মিলি উৎসৱ উদযাপন কৰা 3 নম্বৰ ভিন্ন পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীক একেলগে পঢ়া শুনা কৰিবলৈ উৎসাহিত কৰা নেক্সট কোৱেশ্চন হৈছে ৰাইট দ্য ৰুট ৱৰ্ড ফৰ ইটছ প্ৰিফিক্স এণ্ড ছাফিক্স টু মেক এ নিউ ৱৰ্ড নতুন শব্দ বনাবলৈ প্ৰতিটো উপসৰ্গ অৰ্থাৎ প্ৰিফিক্স আৰু প্ৰত্যয়ৰ বাবে মূল শব্দ লিখা ইয়াত মই লিখি দিছোঁ চোৱা তোমাৰ কলম 8 আন লিখা আছে মই লিখি দিছোঁ আনহেপি ইণ্টাৰনেশ্যনেল মিছ আণ্ডাৰষ্টেণ্ড ছুপাৰ পাৱাৰ ইম্পচিবল ইৰেগুলাৰ আৰু ছাফিক্সত যোনটো দিছে কলম বিট মই দিছোঁ মেনেজমেণ্ট ইউজ প্লাছ ইউজফুল এক্ট প্লাছ একশ্যন বেক প্লাছ ৱাৰ্ড বেকৱাৰ্ড কেয়াৰ প্লাছ লেছ কেয়াৰলেছ চাইল্ড প্লাছ চাইল্ডহুড ৰিড প্লাছ এবল ৰিডেবল নেক্সট কুৱেশ্যনটো হৈছে ৰিড দ্য জাম্বলড চেণ্টেন্সেছ given below rearrange them in a sequence to get a paragraph then write the paragraph in the space provided with a suitable topic তলত দিয়া খেলিমেলি বাক্যবোৰ পঢ়া এটা দফা পাবলৈ সেইবোৰ ক্ৰমানুসাৰে সজোৱা তাৰ পিছত এটা শিৰোনাম দি বাক্যবোৰ লিখা উত্তৰ ইণ্ডিপেণ্ডেন্স ডে celebration on 15 August model grammar school at Morigaon celebrated Independence Day. The inspector of school of Morigaon was invited to host the national flag. After hosting the national flag, the inspector of school, in his brief and express speech, recalled the great days of nationalist movement. Other dignitaries who were invited to the ceremony included the vice chairman of Tiwa Autonomous Council and the chairperson of All Tiwa Women Association. The function ended with a vote of thanks by the vice principal of the school. এটো অসমীয়াত যদি চাওঁ শিৰোনামটো হ'ব স্বাধীনতা দিৱস উদযাপন 15 আগষ্টৰ দিনা মডেল গ্ৰামাৰ স্কুলত স্বাধীনতা দিৱস উদযাপন কৰা হয় মৰিগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত বিদ্যালয়ৰ পৰিদৰ্শকে তেখেতৰ চমু আৰু আকৰ্ষণীয় ভাষণত জাতীয়তাবাদী আন্দোলনৰ মহান দিনবোৰ সোঁৱৰিছিল অনুষ্ঠানটোলৈ আমন্ত্ৰিত আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল তিৱা স্বায়ত্তশাসিত পৰিষদৰ উপসভাপতি আৰু তিৱা মহিলা সন্থাৰ সভানেত্ৰী বিদ্যালয়ৰ উপাধ্যক্ষই আগবঢ়োৱা শৰাইৰে অনুষ্ঠানটো সামৰণি পৰে নেক্সট কুৱেশ্যন দিছে solve the riddle হাথৰটো ভাঙা one alone might quickly fall many together can stand tall let's hold hand and never break strength is some we must make guess what ইয়াত এটা তোমালোকক হিন্ট দিয়া আছে এতিয়া তাৰ এনসাৰটো হ'ব ইউনিটি নেক্সট কুৱেশ্যনটো হৈছে write two sentences using the same word
এজ নাউন এণ্ড এজ এ ভাৰ্ব। ইয়াত নাউন আৰু ভাৰ্ব ইউজ কৰি পেলাই একেটা শব্দ ব্যৱহাৰ কৰি বাক্য লিখিব দিছে। মই প্ৰথমতে দিয়া আছে বিয়েৰ। নাউন যদি চাওঁ তেতিয়াহ'লে নাউনটোত এনেকৈ লিখিব পাৰোঁ, উই চ এ বিগ ব্লেক বিয়েৰ ইন দ্য জু। আমি চিৰিয়াখানাত এটা ডাঙৰ ক'লা ভালুক দেখিছিলোঁ। যদি সেইটোকে ভাৰ্ব বনাই চাওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ, আই কেন নট বিয়েৰ দিছ হেডেক এনিম'ৰ। মই এই মূৰৰ বিষ আৰু সহ্য কৰিব নোৱাৰোঁ। ৱাটছ। নাউন যদি চাওঁ, মাই আংকল গিফটেড মি এ বিউটিফুল ৱাটছ। মোক মোৰ খুৰাই এটা ধুনীয়া হাতঘড়ী উপহাৰ দিছিল। ভাৰ্বত যদি চাওঁ, লেটছ ৱাচ এ কাৰ্টুন অন টিভি। ব'লা আমি টিভিত এটা কাৰ্টুন চাওঁ। ৰান। নাউনত যদি চাওঁ, বিৰাট কোহলি স্ক'ৰ এ কুইক ৰান। বিৰাট কোহলিয়ে দ্ৰুতভাৱে এটা ৰান ল'লে। ভাৰ্ব, চি কেন ৰান ভেৰি ফাষ্ট। তাই বৰ খৰকৈ দৌৰিব পাৰে। ৰিং, চি ইজ ৱেৰিং এ বিউটিফুল গ'ল্ড ৰিং। তাই এটা ধুনীয়া সোণৰ আঙুঠি পিন্ধি আছে। ভাৰ্ব, প্লিজ ৰিং দ্য স্কুল বেল। অনুগ্ৰহ কৰি স্কুলৰ টিলিঙাটো বজোৱা। বৌ। নাউনত যদি চাওঁ, ৰামা ইউজড এ বৌ এণ্ড এৰ'। ৰামে ধনু আৰু কাৰ ব্যৱহাৰ কৰিছিল। ভাৰ্বত যদি চাওঁ, দ্য এক্টৰ বৌ টু দ্য অডিয়েন্স আফটাৰ দ্য প্লে। নাটকখনৰ পিছত অভিনেতাসকলে দৰ্শকৰ আগত মূৰ দোৱাই অভিবাদন জনায়। ট্ৰেইন, উই ট্ৰেভেল টু দেলহি বাই ট্ৰেইন। আমি ৰেলগাড়ীৰে দেলহিলৈ গৈছিলোঁ। ভাৰ্বত যদি চাওঁ, দ্য ট্ৰেইন ডগছ টু কেটছ থিপছ। দে ট্ৰেইন ডগছ টু কেটছ থিপছ। তেওঁলোকে কুকুৰবোৰক চুৰ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে। টিয়েৰ। নাউনত যদি চাওঁ, এ টিয়েৰ ৰোলড হাৰ চেক। তাইৰ গালেৰে এটুপি চকুলো বৈ আহিল। ভাৰ্বত যদি চাওঁ, ডু নট টিয়েৰ দ্য পেজেছ অফ ইয়ৰ নোটবুক। তোমাৰ বহীৰ পাতবোৰ নাফালিবা। নেক্সট কুৱেশ্যনটো হৈছে, কমপ্লিট দ্য চেণ্টেঞ্চেছ উইথ এ মডেল ভাৰ্ব ফ্ৰম দ্য বক্স বিল'। ইয়াত তলৰ বাক্যটোৰ পৰা উপযুক্ত মডেল ভাৰ্ব ব্যৱহাৰ কৰি বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াৰ এনচাৰটো মই তোমালোকক দি দিছোঁ। দ্য বাছ শুড বি হিয়েৰ বাই নাও। ডেটছ হোৱাট দ্য চিডিল চেজ। ইয়াৰ অৰ্থটো হৈছে বাছখন এতিয়ালৈকে ইয়াত পাবহি লাগিছিল। সময়সূচী তেনেকৈ লিখা আছে। When I was 6, I could play violin, but haven't practiced since then, so I can't play anymore. মই 6 বছৰীয়া হওঁতেই বেহেলা বজাবলৈ পাৰিছিলোঁ, কিন্তু তাৰ পিছৰ পৰা অভ্যাস কৰা নাই বাবে মই এতিয়া বজাব নোৱাৰোঁ। নেক্সটটো হৈছে, you should feed the cat at least twice a day. তুমি মেকুৰীটোক দিনটোত কমেও দুবাৰ খাবলৈ দিয়া উচিত। নেক্সটটো হৈছে, she should study hard if she wants to pass the exam. যদি তাই পৰীক্ষাত পাছ কৰিব বিচাৰে তেন্তে তাই কঠোৰ পৰিশ্ৰম কৰা উচিত। নেক্সট হৈছে, I would rather stay at home than go out and have dinner in restaurant. মই ৰেষ্টুৰেণ্টত ৰাতি আহাৰ খোৱাতকৈ ঘৰতে থকাটো বেছি পচন্দ কৰিম। The sky is cloudy. It might rain now. আকাশখন ডাৱৰীয়া হৈছে, এতিয়া বৰষুণ দিব পাৰে। নেক্সট কুৱেশ্যনটো দিছে, match the meaningful situation in column A with sentences in column B. ক অংশৰ পৰিস্থিতিৰ সৈতে খ অংশৰ বাক্য মিলোৱা। তোমালোকক দুটা কলম দিয়া আছে, তাৰ পৰা মই ডাইৰেক্ট এনচাৰ কৰি দিছোঁ। You might to borrow a book from your friend. ইয়াৰ লগত চিটো মিলিব। May I borrow this book from you? ইয়াৰ যদি অসমীয়াটো চাওঁ, তোমাৰ বন্ধুৰ পৰা এখন কিতাপ ধাৰলৈ বিচাৰিছা। তাত যদি লিখোঁ তেনেহ'লে এনেকৈ হ'ব, মই তোমাৰ পৰা এই কিতাপখন ধাৰলৈ ল'ব পাৰিমনে? তাৰপিছত বিটো চাওঁ আহা এনচাৰটো। There are dark clouds in the sky. It might rain. অসমীয়া অৰ্থটো হৈছে, আকাশত ক'লা ডাৱৰ আছে। ইয়াৰ অপশ্যনটো ডি হ'ব, বৰষুণ আহিব পাৰে। নেক্সটটো যদি চাওঁ তেতিয়াহ'লে চিটো, দ্য কোচ উইল এক্সপ্লেইন
the rules of the game to players. You must, ইয়াৰ অপশ্যনটো হ'ব A, you must not touch the ball with your hands. অসমীয়াত যদি চাওঁ, প্ৰশিক্ষকজনে খেলুৱৈসকলক খেলৰ নিয়ম বুজাই দিব। তোমালোকে হাতেৰে বলটো স্পৰ্শ কৰিব নালাগিব। D টো চাওঁ, asking someone to pass the paper at dinner table. Could you pass the paper please? খাদ্য খোৱাৰ মেজত কাৰোবাক জালুকৰ গুৰি পাছ কৰিবলৈ কোৱা। অনুগ্ৰহ কৰি জালুকৰ গুৰি পাছ কৰিব পাৰিবানে? You are predicting what might happen next in the treasure hunt story. ইয়াৰ এনসাৰটো হ'ব, the boy might find the hidden treasure in the end of the story. গুপ্তধন বিচৰাৰ সাধুটোত পৰৱৰ্তী সময়ত কি হ'ব পাৰে তাৰ পূৰ্বানুমান কৰিছা। ল'ৰাটোৱে কাহিনীটোৰ অন্তত লুকুৱাই থোৱা ধন বিচাৰি পাব পাৰে। নেক্সটটো হৈছে advising someone to wash hand before eating. You ought to wash your hands before eating. খোৱাৰ আগতে কাৰোবাক হাত ধুবলৈ পৰামৰ্শ দিয়া। খোৱাৰ আগতে তুমি হাত ধোৱা উচিত। নেক্সটটো হৈছে question 12. Identify the expression that are used while agreeing or disagreeing. Write them down in appropriate column. সন্মতি বা অসন্মতি প্ৰকাশ কৰাৰ সময়ত ব্যৱহাৰ কৰা প্ৰকাশভংগিবোৰ বাছি উলিওৱা আৰু নিৰ্দিষ্ট তালিকাত লিখা। এক্সপ্ৰেছন গিভেন দিয়া থকা প্ৰকাশভংগিসমূহ I am afraid, I don't, of course, I support, you have a point but I disagree with you, yes but I, yes maybe you are right, I don't agree truly. এই যিকেইটা সন্মতি প্ৰকাশ কৰা বা এগ্ৰিং কৰিছে সেইকেইটা হৈছে of course, তাৰপিছত হৈছে I support, নেক্সট হৈছে you may be right, you are right, তাৰপিছত হৈছে truly। যিকেইটা disagree হৈছে সেইকেইটা হ'ব I am afraid, I don't, তাৰপিছত আৰু আছে you have a point but, আৰু এটা আছে I disagree with you, নেক্সট হৈছে yes but I, নেক্সট হৈছে I don't agree। নেক্সট কোৱেশ্চনটো হৈছে look at the grid given below, some words are hidden in it, you can find the word horizontally and vertically, now write down the word in the given spaces. তলত দিয়া তালিকাখন চোৱা, কিছুমান শব্দ লুকাই আছে, তুমি শব্দবোৰ পথালিকৈ আৰু থিয়কৈ বিচাৰিব পাৰা। এতিয়া খালী ঠাইবোৰ পূৰ কৰা। তাৰপিছত ইয়াৰ এনসাৰটো মই ডাইৰেক্ট তোমালোকক দি দিছোঁ। The hidden words related to the chapter are unity, diversity, inclusion, strength, respect, unique. ইয়াৰ অৰ্থবোৰ যদি চাওঁ, ইউনিটি মানে হৈছে একতা, ডাইভাৰ্চিটি মানে হৈছে বৈচিত্ৰ্য, ইনক্লুজন মানে হৈছে অন্তৰ্ভুক্তিকৰণ, ষ্ট্ৰেংথ মানে হৈছে শক্তি, ৰেসপেক্ট মানে হৈছে সন্মান, ইউনিক মানে হৈছে অতুলনীয় বা অদ্বিতীয়। নেক্সট কোৱেশ্চনটো হৈছে write the words which have you sound as unity in column A and the right words which have you sound as uplift in column B. যিবোৰ শব্দত ইউ উচ্চাৰণ ইউনিটি দৰে হয় সেইবোৰ তালিকাত লিখা আৰু যিবোৰ শব্দ ইউ উচ্চাৰণত আপলিফ্টৰ দৰে হয় সেইবোৰ তালিকা বিত লিখা। The words given, কেইটামান ৱৰ্ড দিয়া আছে আৰু সেইবোৰ যদি আমি চাওঁ তেতিয়াহ'লে কলম এত বহাব পাৰিম ইউনিভাৰ্চেল, ইউনিয়ন, ইউনাইটেড, ইউনিট। তাৰপিছত যিবিলাক চাউণ্ড আপলিফ্টৰ দৰে হয় তাত আমি কলম বিত যদি লিখোঁ তেতিয়াহ'লে হ'ব আপাৰ, আণ্ডাৰ, আমবেলা, আনলক। নেক্সট কুৱেশ্যনটো হৈছে মেক এ ষ্টৰি বাই টেকিং হেল্প of the picture given below. Now write the story in the space given below. You may take help from the words given in the box. Give a title to your story. তলত দিয়া ছবিবোৰৰ সহায় লৈ এটা সাধু লিখা। তুমি বাকচত দিয়া শব্দবোৰৰ সহায় ল'ব পাৰা। সাধুটোৰ এটা শিৰোনাম দিবা। এইটো যদি মই এনেকৈ লিখোঁ তেতিয়াহ'লে হ'ব টাইটেল Strength lies in unity. Once upon a time
there was an old father who had 4 sons. The sons always used to quarrel with each other. The father was very unhappy and worried about them. One day, he called his sons and gave them bundle of sticks. He asked them to break it. All of them tried their best, but no one could break the bundle. Then the father united the bundle and gave one stick to each son. This time they broke the stick easily. The father smiled and said, "If you stay together and united like the bundle of stick, no one can defeat you. But if you fight and stay alone, you will be weak. You will be weak like the single stick. Always remember, strength lies in unity." যোনটো শিৰোনাম হৈছে অসমীয়াত যদি মই গোটেইটো দি দিছোঁ, শিৰোনাম হৈছে একতাই বল। এবাৰ এজন বৃদ্ধ পিতৃ আছিল যাৰ 4জন পুত্ৰ আছিল। পুত্ৰকেইজনে সদায় নিজৰ মাজত কাজিয়া কৰিছিল। পিতৃ এই কথাত বৰ দুখী আৰু চিন্তিত আছিল। এদিন তেওঁ পুত্ৰসকলক মাতিলে আৰু তেওঁলোকক এডাল খৰিৰ বোজা দিলে। তেওঁ তেওঁলোকক বোজাটো ভাঙিবলৈ ক'লে। আটাইকেইজনে বহুত চেষ্টা কৰিলে, কিন্তু কোনেও খৰিৰ বোজাটো ভাঙিব নোৱাৰিলে। তাৰপিছত পিতৃয়ে বোজাটো খুলি প্ৰতিজন পুত্ৰক এডালকৈ খৰি দিলে। এইবাৰ তেওঁলোকে অতি সহজেই খৰিডাল ভাঙি পেলালে। পিতৃয়ে হাঁহি মাৰি ক'লে, "যদি তোমালোকে খৰিৰ বোজাটোৰ দৰে একেলগে আৰু একত্ৰিত হৈ থাকা, তেন্তে কোনেও তোমালোকক হৰুৱাব নোৱাৰে। কিন্তু যদি তোমালোকে কাজিয়া কৰা আৰু অকলশৰে থাকা, তেন্তে খৰিডালৰ দৰে দুৰ্বল হৈ পৰিবা। মনত ৰাখিবা, একতাই শক্তি।" নেক্সট কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য ইৰ'ৰ ইন দিছ চেণ্টেন্সেছ এণ্ড ৰিৰাইট দেম কাৰেক্টলি। এই বাক্যবোৰত থকা ভুলটো বাছি উলিওৱা আৰু শুদ্ধকৈ পুনৰ লিখা। মই যোনটো ইনকাৰেক্ট আছিলে, ইনকাৰেক্টটো হৈছে মৰ্ণিং ব্ৰিং এ নিউ হোপ। কাৰেক্টটো হ'ব এভৰি মৰ্ণিং ব্ৰিং এ নিউ হোপ। ইয়াত কি ৰুল ব্যৱহাৰ হৈছে? এভৰি টেক্স এ ছিংগুলাৰ ভাৰ্ব, অৰ্থাৎ এভৰি থাকিলে ক্ৰিয়াটো ছিংগুলাৰ বা একবচনত লিখিব লাগে। নেক্সটটো হৈছে ইনকাৰেক্ট যোনটো আছে, দ্য কমিটি ডিচাইড টু মিট টুমৰো। ইয়াৰ শুদ্ধ ফৰ্মটো হ'ব দ্য কমিটি ডিচাইড টু মিট টুমৰো। ৰুলটো কি হ'ব? কালেক্টিভ নাউন লাইক কমিটি এক্ট এজ ছিংগুলাৰ ছাবজেক্ট। কালেক্টিভ নাউন যেনে কমিটি ছিংগুলাৰ হিচাপে ধৰা হয়। নেক্সটটো হৈছে নাইদাৰ তৰালি নৰ অৰ্ণৱ আৰ পাৰ্টিচিপেটিং। কাৰেক্টটো হ'ব নাইদাৰ তৰালি নৰ অৰ্ণৱ ইজ পাৰ্টিচিপেটিং। ৰুলটো কি? when joined by neither nor the verb matches the closest subject, অৰ্ণৱ ইজ ছিংগুলাৰ। নিয়মটো কি হ'ব অসমীয়া চালে? নাইদাৰ নৰ থাকিলে ক্ৰিয়াটোৰ ওপৰত থকা কৰ্তা লগত মিলে, অৰ্ণৱ একবচন হয়। নেক্সটটো হৈছে নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ ইজ এভেইলেবল। ইয়াৰ শুদ্ধ হ'ব নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ আৰ এভেইলেবল। ৰুলটো কি? দ্য ক্লজেষ্ট ছাবজেক্ট পেপাৰ্ছ ইজ প্লুৰেল, চ' দ্য ভাৰ্ব মাষ্ট বি প্লুৰেল। নিয়মটো কি? ওচৰত থকা যোনটো কৰ্তা আছে পেপাৰ্ছ বহু বচন, গতিকে ক্ৰিয়াটো বহু বচন হ'ব। নেক্সট কুৱেশ্যনটো হ'ব মেক 2 sentences of your own using either or and ensure the verb agree with the subject closer to it. either or ব্যৱহাৰ কৰি নিজে দুটা বাক্য সাজা, নিশ্চিত কৰা যে ক্ৰিয়াটো অৰ্থাৎ ভাৰ্বটোৰ ওচৰত থকা কৰ্তাটো ছাবজেক্টৰ লগত মিলি থাকে। এনচাৰটো হ'ব either my sister or my parents are going to the market. নেক্সটটো হ'ব either the student or teacher is responsible for this decoration. ইয়াৰ অসমীয়া যদি চাওঁ প্ৰথমটো হয় মোৰ ভণ্টি বা মোৰ মা দেউতা বজাৰলৈ গৈ আছে। 2 নম্বৰটো হ'ব হয় ছাত্ৰ ছাত্ৰীসকল নহ'লে শিক্ষকজন এই সাজোনৰ বাবে দায়ী। ছাত্ৰ ছাত্ৰীসকল আজিৰ কুৱেশ্যন আনচাৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে কমেণ্ট কৰিবা তোমালোকে ভিডিঅ'টো কেনেকুৱা পালা। লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।